নমস্কাৰ Assam চেনেললৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'ত আপোনালোকে পৃথিৱীৰ শক্তিশালী এয়াৰক্ৰেনৰ লগতে কিছুমান এমেজিং ইনভেনচন দেখিবলৈ পাব যিবোৰ দেখি আপোনাৰ মাইণ্ড ব্লোইং হৈ যাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ নিবেদন যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক নম্বৰ 5 সাইন মোড এইটো এটা থিনছৰ পোৰ্টেবল ডিভাইচ হয় যিকোনো প্লেন ৱালত 12 ফুট ডিসপ্লেৰ স্ক্ৰিন বনাই দিব পাৰে যাৰ দ্বাৰা আপুনি যিকোনো ঠাইতে মুভি বা টিভি শ্ব উপভোগ কৰিব পাৰে ইয়াত 16 জিবিৰ ইন্টাৰনেল মেমৰি দিয়া থাকে যাতে আপোনালোকে নিজৰ মনপছন্দৰ ফিল্ম বা শ্ব ডাউনলোড কৰি ৰাখিব পাৰে আৰু ইয়াক চলাবলৈ কোনো ইন্টাৰনেটৰ প্ৰয়োজন নহয় নম্বৰ 4 Amazon Prime Air অনলাইন শ্বপিঙৰ বৃদ্ধি আৰু ডেলিভাৰী বয়ৰ অভাৱৰ বাবে Amazon কোম্পানীয়ে এই আচৰিত যেন লগা ড্ৰোন সাৰ্ভিস মুকলি কৰিছে যি আপোনাৰ প্ৰডাক্ট আপোনাৰ ঘৰৰ দুৱাৰ মুখত দি যাবহি আৰু অটোমেটিক নিজৰ স্থানলৈ উভতি যাব বহুকেইখন দেশত ইতিমধ্যে এই সেৱা আৰম্ভ কৰা হৈছে কিন্তু আমাৰ দেশত এইটো কিমান দূৰ সম্ভৱপৰ হৈ উঠিব হেয়া সময়তে দেখা যাব মোৰ কিন্তু আমাৰ মানুহৰ ওপৰত বিশ্বাস আছে এইটো সাৰ্ভিস হ'ব লাগে নে নালাগে আপোনালোকে মতামত জনাব নম্বৰ 3 স্কোৰ কল এইটো গেজেটত প্ৰথমে আপুনি মুখেৰে হাৱা ভৰাব লাগে আৰু তাৰ পিছত মুখত ভালদৰে লগাই লৈ পানী তলত সাঁতুৰিব পাৰে ফুল হাৱা ভৰাই লৈ এইটো পিন্ধি এজন ব্যক্তিয়ে প্ৰায় 10 মিনিট সময় পানীৰ তলত থাকিব পাৰে ওয়াও দ্যাটস এমেজিং ইজন্ট ইট নম্বৰ 2 কাৰ এয়াৰ ফিল্টাৰ যদি আপোনাৰ গাড়ী আছে তেন্তে এই গেজেটটো কিনি ল'ব কাৰণ এই সৰু গেজেটটোৱে আপোনাৰ গাড়ীৰ ভিতৰত আৰ্দ্ৰতা কন্ট্ৰোল কৰিব পাৰে লগতে ইয়াৰ পৰা ওলোৱা এয়াৰে গাড়ীৰ ভিতৰত থকা বিভিন্ন ধৰণৰ বেক্টেৰিয়াক ধ্বংস কৰিব পাৰে যি আপোনাক হেলথি ৰখাটো সহায় কৰে নম্বৰ 1 Aircrane মাটিত চলা ক্ৰেনটো আপোনালোকে দেখিছে কিন্তু আজি আপুনি দেখিব পাইছে হাৱাত চলা ক্ৰেন হয় এইখন এখন হেলিকপ্টাৰ যি ক্ৰেনৰ দৰে কাম কৰে এই বৃহৎ আকাৰৰ হেলিকপ্টাৰখনে বহুত ওজন থকা মেচিন বা অন্য বস্তুক অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে এইখন ৰিয়েলত চাবৰ মন আছে এবাৰ বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময় খৰচ হৈছে কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 সেকেন্ড লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলটো বজাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ